26ৰ নিৰ্বাচনলৈ সাজু ৰাইজৰ দল। কংগ্ৰেছ বিজেপি এৰি ৰাইজৰ দলত যোগদান শতাধিক লোকৰ। জুৰিয়াত শ লোকৰ ৰাইজৰ দলত যোগদান। কংগ্ৰেছ বিজেপিৰ ওপৰত আস্থা হেৰুৱাইছে নেকি অসমবাসীয়ে? জুৰিয়াত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে কুচকাৱাজ। দলটোৰ ৰাজনৈতিক ভেটি মজবুত কৰিবলৈ নৱগঠিত ৰূপহীহাট সমষ্টিৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে সাংগঠনিক কাৰ্যকলাপ। জুৰিয়াৰ কান্দুলিমাৰীত ৰাইজৰ দলে অনুষ্ঠিত কৰে এক বৃহৎ যোগদান সভা। ৰাইজৰ দলৰ নীতি আদৰ্শৰ ওপৰত আকৃষ্ট হৈ দলত যোগদান বিভিন্ন দলৰ শতাধিক নেতা দলীয় কৰ্মীৰ। সভাত উপস্থিত থাকে ৰাইজৰ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা মেহবুব মুক্তাৰ। ভাষণ প্ৰসংগত ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰে কয়, ৰাজ্যৰ শাসকীয় বিজেপি দলে সংখ্যালঘু বিৰোধী কাৰ্যকলাপ চলাই আছে। সংখ্যালঘুৱে আপোন বুলি ভবা একাংশ ৰাজনৈতিক দলে স্বাধীনতাৰ পিছৰ পৰাই এই লোকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। মেহবুব মুক্তাৰে অখিল গগৈয়ে সংখ্যালঘুৰ হৈ সকলোতে মাত মাতি আহিছে বুলিও উল্লেখ কৰে। এতিয়া যেন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল। হয়, আজি আচলতে আমি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত আজি ৰাইজৰ দলৰ প্ৰথম খোজ। আজি আমাৰ সাংগঠনিক প্ৰথমটো সভা আজিৰ দিনত আমাৰ অনুষ্ঠিত হৈছে আৰু প্ৰথম দিনাই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছোঁ আমি। আৰু এয়া এক শুভ লক্ষণ, এটা পৰিৱৰ্তনৰ দিশে গৈ আছে। ৰাইজে এটা বিকল্পৰ সন্ধান উলিয়াইছে। আপোনালোকে জানে যে বিজেপি আৰু AUDF দুয়োটাই সাম্প্ৰদায়িক দল। এই দুই সাম্প্ৰদায়িক দলৰ বিকল্প হিচাপে ৰাইজে আমাৰ ৰাইজৰ দলক আঁকোৱালি লৈ আছে আৰু যি লক্ষণ দেখা গৈছে আগন্তুক দিনত ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হ'ব আৰু এই সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰি আগবাঢ়ি যাব বুলি আমি দৃঢ় বিশ্বাসী। পঞ্চায়ত নিৰ্বাচনত আমি প্ৰথমবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু আমি খুব সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। আপোনালোকে নিশ্চয় দেখিছে ৰূপহীহাট সমষ্টিৰ লগতে ঢিং সমষ্টি, তাতে আমাৰ যথেষ্ট ফলাফল আমাৰ ভাল হৈছে আৰু গোটেই অসম জুৰিয়ে আমি এটা পৰীক্ষামূলকভাৱে আমি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰি আমি যি ধৰণৰ ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ আগন্তুক দিনত এটা শুভ লক্ষণ যে আমাৰ ৰাইজৰ দল আগবাঢ়ি যাব। আৰু ৰাইহানুদ্দিন চাহাব তেখেত এজন উদীয়মান যুৱক, সমাজপ্ৰেমী লোক আৰু তেওঁৰ সদায় সমাজৰ লগত জড়িত হৈ থাকে। সমাজৰ আপদ বিপদ সদায় মই দেখিছোঁ সমাজৰ স্বাৰ্থত কথা কয়। আজি তেওঁৰ আহ্বানত আজি যি সভা অনুষ্ঠিত হ'ল আপোনালোকে নিশ্চয় দেখিছে যে ৰাইজৰ যি সঁহাৰি লাভ কৰিছে তেখেতে। আৰু তেখেতকো আমাৰ দলৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছে যে ৰূপহীহাট সমষ্টিৰ সাংগঠনিক ভেটিটো যাতে তেখেতে মজবুত কৰে, তাৰ বাবে দলৰ শীৰ্ষ নেতৃত্বই তেখেতক দায়িত্ব দিছে আৰু আমিও সহযোগ কৰি আছোঁ যে ৰূপহীহাট সমষ্টিত আমাৰ দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে যাতে এটা বলিষ্ঠ ভূমিকা লয় তাৰ বাবে আমিও তেখেতৰ অনুৰোধ কৰিছোঁ। প্ৰশ্ন হয়, বিজেপি কংগ্ৰেছৰ ওপৰত আস্থা হেৰুৱাই ৰাইজৰ দলৰ জনপ্ৰিয়তা বাঢ়িছে নেকি অসমত? নিউজ 6 ৰিপৰ্ট, ৰিপৰ্টাৰ এনি। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokholi Gorsuk, Guwahati 35.